নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক ক'ম যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা কি হ'ব আৰু কেতিয়া কাৰ্যকৰী হ'ব। তাৰ লগত জড়িত সকলো তথ্য এই ভিডিঅ'টোৰ দ্বাৰা অৱগত কৰোৱা হৈছে। শুক্ৰবাৰে পঞ্চমবাৰৰ বাবে ৰাজ্য চৰকাৰ আৰু অংগনবাড়ী শ্ৰমিক আৰু সহায়ক সমাজত অনুষ্ঠিত আলোচনাত ব্যৰ্থ হয়। ফলস্বৰূপে কৰ্মীসকলে পুনৰ কয় যে তেওঁলোকৰ সকলো দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ ধৰ্মঘট অব্যাহত থাকিব। শিক্ষামন্ত্ৰী, চৰকাৰী উপদেষ্টা আৰু মুখ্য সচিব আৰু কেন্দ্ৰীয় নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। পিছত সংবাদ মাধ্যমক সম্বোধন কৰি ৰামকৃষ্ণ ৰেড্ডী ডাঙৰীয়াই ধৰ্মঘটক ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰে। আৰু কয় যে প্ৰতিবাদকাৰীসকলে যদি তৎক্ষণাত কৰ্তব্যত যোগদান নকৰে, তেন্তে চৰকাৰে বিকল্প ব্যৱস্থা কৰিব। ৰামকৃষ্ণ ৰেড্ডীয়ে কয়, অংগনবাড়ী কেন্দ্ৰসমূহত গৰ্ভৱতী মহিলা আৰু শিশুৰ সেৱাত ব্যাঘাত জন্মাবলৈ চৰকাৰে নতুন নিযুক্তি দিব। অৱসৰৰ সুবিধা বৃদ্ধিৰ বাবে চৰকাৰে সন্মতি দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে পিছত দৰমহা বৃদ্ধি কৰিব। কিন্তু একেখিনি কথা লিখিতভাৱে দিবলৈ সংগঠনৰ নেতাসকলে জোৰ দিছিল, যিটো চৰকাৰে নাকচ কৰে। মহিলাসকলৰ বাবে আহিল ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। প্ৰথম বছৰ চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। So total 35,000 rupees মহিলাসকলৰ হাতত পৰিব over a period of 3 years. কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব। বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে। প্ৰথমটোত আমি চেকিং নকৰোঁ, ডাইৰেক্টলি আমি দি দিম। কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল OBC 3টা, ST SC টি গাৰ্ডেন মৰাণ মটক 4টা, লগে লগে আমি দি দিম আৰু তাত আমি সোধা পোছা কৰি নাথাকো। কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই। সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয়। ইয়াৰ এখন প্ৰপত্ৰ হ'ব, দুৰ্নীতি হয়, প্ৰথম দিনা প্ৰপত্ৰ নিদিব। সেইকাৰণে আমি এটা ডেট দিম, যেনেকে 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19 আৰু নাপায়। ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম। কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ, সেই ডেটটোতে কালেক্ট কৰিব লাগিব। আৰম্ভণি 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনে। কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন, নিজৰ পঞ্চায়ততে দিম। 18 দিম, 19 নিদিওঁ আৰু।